মানে অসমীয়াত এষাৰ কথা আছে নহয় যে আছে গুৰু নাবাই হাল তেনে গুৰু থকাতকৈ নথকাই ভাল। ঠিক তেনেকুৱা ধৰণৰ কথা এটা ইয়াতে হৈছে যে আমি সৰুৰে পৰা চাই আছিলোঁ যে নিষ্কাশিত স্থিত গাখীৰ শীতলীকৰণ প্ৰকল্পটো সুন্দৰভাৱে পৰিচালিত হৈ আছিল। ইয়াৰ পৰা ডেইলি হাজাৰ হাজাৰ লিটাৰ গাখীৰ শীতলীকৰণ গাখীৰ গুৱাহাটীলৈ ৰপ্তানি কৰা হৈছিল। কিন্তু আজি মোটামুটি আপোনাৰ 15 বছৰমান হৈ গ'ল এই গাখীৰ শীতলীকৰণ প্ৰকল্পটো একদম মৰিখালিত পৰিণত হৈ গৈছে। দুখ লাগে আমাৰ স্থানীয় বিধায়ক বসন্ত দাস ডাঙৰীয়া, তেখেতে বেছিভাগ কাৰ্যকাল আমাৰ মঙলদৈ বিধানসভা সমষ্টিৰ এখেত বেছিভাগ সময় বিধায়কৰ কাৰ্যকাল এখেতে পাৰ কৰিলে। বৰ্তমান এখেতেও মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়কৰ চকুত এই গাখীৰ শীতলীকৰণ প্ৰকল্পটো এতিয়াও নজৰত নপৰিল। বসন্ত দাসৰ হেমাহিৰ কাৰণে এখেতে যদি এই গাখীৰ শীতলীকৰণ প্ৰকল্পটোৰ বিষয়ে যদি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিলে হয়, অসম চৰকাৰক যদি এই বিষয়ে যদি বিষয়টো উত্থাপন কৰিলে হয়, আনকি যদি বিধানসভাৰ মজিয়াটো যদি এই প্ৰকল্পৰ বিষয়টো উত্থাপন কৰিলে হয়, নিশ্চয় কিন্তু চৰকাৰে চকু দিলে হয় আৰু এই গাখীৰ শীতলীকৰণ প্ৰকল্পটো কাৰ্যক্ৰম হৈ গ'ল হয়। আমি এটা কথা অনুভৱ কৰিছোঁ, এতিয়া বৰ্তমান অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিছুদিন আগতে সংবাদ মাধ্যম যোগে ঘোষণা কৰিছে লাখপতি বাইদেউ আঁচনি। এই লাখপতি বাইদেউ আঁচনিৰ জৰিয়তেও যদি এই বিভাগটো কাৰ্যক্ষম কৰিব পৰা যাব, মই এটা আভাস দিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি এই লাখপতি বাইদেউ আঁচনিত যদি বাইদেউসকলক যি লাখপতি বাইদেউ আঁচনি ঘোষণা কৰিছে, যদি গাই গৰু যদি দিয়ে, এই গাই গৰুৰ জৰিয়তেও ধুনীয়া গাখীৰ উৎপাদন হ'ব। সেই গাখীৰখিনিও ইয়াতে বিশুদ্ধকৰণ কৰিব পৰা যাব আৰু এই গাখীৰখিনিও শিশুসকলৰ পুষ্টিকৰ খাদ্য, বেছিভাগ গাখীৰৰ দ্বাৰা শিশুসকলৰ পুষ্টিকৰ খাদ্য হয়, সেই খাদ্যখিনি প্ৰস্তুত হ'ব, মানুহে পুষ্টিকৰ খাদ্য পাব আৰু শিশুসকলৰ পুষ্টিকৰ গাখীৰ পাব। মই আজি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাওঁ যে বিভাগটো শুই থকা বিভাগটোক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিভাগটোৰ পৰা খতিয়ান লওক। কি হৈছে এই শীতলীকৰণ প্ৰকল্পটো, এই শীতলীকৰণ প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰি এই অঞ্চলটোৰ লগতে অসমৰ দুগ্ধ উন্নয়ন বিভাগটোৰ যাতে এটা ৰেভিনিউ সংগ্ৰহ কৰিব পৰা যাব। এনেকৈ যদি বছৰৰ পিছত বছৰ ধৰি এই চৰকাৰী অনুষ্ঠানবোৰ যদি পৰি থাকে, চৰকাৰৰ ক্ষতিয়ে হ'ব, চৰকাৰৰ লাভৱান নহ'ব। মই অলপ আগতে আপোনালোকক এটা কথা কৈছোঁ যে আছে গুৰু নাবাই হাল তেনে গুৰু থকাতকৈ নথকাই ভাল। বিভাগটো আছে, অনুষ্ঠানটো আছে আৰু এই অনুষ্ঠানটোৰ যিসকল বিষয়া কৰ্মচাৰী আছে, এখেতসকলে ঘৰত শুই যিখিনি দৰমহা পায় সেইখিনি দৰমহা লৈ আছে। কেৱল গাখীৰ শীতলীকৰণ কোঠাটোৱেই নহয়, ইয়াতে আৰু দুটা ভাল অনুষ্ঠান আছে। আমাৰ কোল্ড ষ্ট'ৰেজ এখন আছে ওচৰতে শীতলীকৰণ, এই কোল্ড ষ্ট'ৰটো বিল্ডিং বনিছে, বিল্ডিংটো বনাই থৈ দিছে কৃষকসকলৰ কাৰণে, কিন্তু আজিলৈকে কাৰ্যক্ৰম কৰি তোলা নাই। আৰু এটা ইয়াতে আছে আমাৰ জলসিঞ্চন বিভাগৰ কৃষকসকলৰ কাৰণে এটা জলসিঞ্চন বিভাগৰ আঁচনি এটা আছে। এই জলসিঞ্চন বিভাগৰ আঁচনিটো আপোনালোকে যদি প্ৰত্যক্ষ কৰে, বছৰৰ পিছত বছৰ ধৰি এইটো পৰিয়ে আছে, এনেই পৰি আছে। ইলেক্ট্ৰিফিকেশ্যনৰ আছিল, ইলেক্ট্ৰিফিকেশ্যন যিবোৰ ৱেৰ আছিল, এই ৱেৰবোৰ চুৰি হৈ গ'ল, ট্ৰান্সফৰ্মাৰবোৰ চুৰি হৈ গ'ল। কৃষকসকলে যেতিয়া খৰাং বতৰ আহে, এই খৰাং বতৰত কৃষকসকলে পানীৰ কাৰণে তেওঁলোকে হাহাকাৰ কৰি থাকিবলগীয়া হয়। এই আপোনালোকে চাব, ইমান হাজাৰ হাজাৰ বিঘা মাটি ইয়াতে পৰি আছে এই জলসিঞ্চন বিভাগত। যদি আপোনালোকে প্ৰত্যক্ষ কৰে, এই প্ৰত্যক্ষ কৰিলে এই বস্তুটো আপোনালোকে চাব পাৰিব। কৃষকসকলৰ সুবিধাৰ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাওঁ যে গাখীৰ শীতলীকৰণ অনুষ্ঠানটো, তাৰপিছত আপোনাৰ কোল্ড ষ্ট'ৰেজটো আৰু জলসিঞ্চন বিভাগৰ যিটো এটা অনুষ্ঠান আছে, সেইটো কাৰ্যকৰী কৰাৰ কাৰণে আমি আমচু দৰং জিলা সমিতিৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছোঁ, কৃষকৰ স্বাৰ্থত, শিশুসকলৰ স্বাৰ্থত এই তিনিটা অনুষ্ঠান আপোনালোকে কাৰ্যক্ষম কৰি তোলক আৰু ৰাইজৰ স্বাৰ্থত মুকলি কৰি দিয়ক।